Hi friends, welcome to my YouTube channel. এটা ব্ৰেকিং নিউজ দিব বিচাৰোঁ যে আপোনালোকে এটা মোবাইল এপ্লিকেশ্যনৰ দ্বাৰা আপোনালোকে নিজৰ কৰোনা ভাইৰাছ আছে নে নাই চেক কৰিব পাৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে যে আপোনালোকে এটা মোবাইল এপ্লিকেশ্যনৰ যোগেদি আপোনাৰ কৰোনা ভাইৰাছ আছে নে নাই সেইটো চেক কৰিব পাৰিব। এই এপটো সম্পূৰ্ণ গভৰ্ণমেণ্টে ইছ্যু কৰিছে। চ' মই মোবাইলত দেখুৱাই দিছোঁ। চ' ব'লক মই প্ৰথমে দেখুৱাই দিছোঁ। এইটো হৈছে আৰোগ্য সেতু নামৰ এটা এপ আছে। এইটো গভৰ্ণমেণ্টে ইছ্যু কৰিছে। এইটো সম্পূৰ্ণৰূপে ফ্ৰী হয়। মই এইটো অ'পেন কৰি দেখুৱাই দিছোঁ। এইটো এতিয়া লেংগুৱেজ চিলেক্ট কৰিব লাগিব। ইয়াত অসমীয়াটো নাই, আশা কৰিছোঁ অনাগত দিনত অসমীয়াটো ইনক্লুড হ'ব। চ' গতিকে মই এতিয়া ইংলিছতে প্ৰেফাৰ কৰিম। ইংলিছত ক্লিক কৰি নেক্সট মাৰিম। তাৰপিছতে এইখিনি স্কিপ কৰাৰ পিছত ৰেজিষ্টাৰ নাও, তাৰপিছতে আই এগ্ৰি এইটো এলাউ কৰি দিম। ইয়াত এতিয়া মোবাইল নম্বৰ খুজিছে, মই মোবাইল নম্বৰটো দি দিছোঁ। ছাবমিট কৰাৰ পিছত ইয়াত এতিয়া ওৱান টাইম পাছৱৰ্ড আহিব। অলপ ৱেইট কৰক। আহিলে ওৱান টাইম পাছৱৰ্ড। ইয়াত এতিয়া পাৰ্চনেল ডিটেইলছ খুজিছে। ইয়াত কৈছে হোৱাট ইজ ইয়'ৰ জেণ্ডাৰ। এতিয়া মই মেল চিলেক্ট কৰিছোঁ। তাৰপিছত ফুল নেম খুজিছে, মই ফুল নেমটো খুজিছোঁ, দি দিছোঁ। তাৰপিছত এইজ খুজিছে। তাৰপিছত প্ৰফেশ্যন খুজিছে। ইয়াত ডক্তৰ, নাৰ্ছ, ডেলিভাৰী, ইয়াত মই ইয়াৰ যিহেতু এটাও নহয় গতিকে মই নান অফ এবভ দিছোঁ। ইয়াত কৈছে কাণ্ট্ৰিজ ট্ৰেভেল আউটছাইড ইন লাষ্ট 30 days। ইয়াত সুধিছে যে যোৱা কেইদিনত তুমি কাণ্ট্ৰিজ হেৰি কৰিছা নেকি, ফুৰি আহিছা নেকি। মই যিহেতু নাই ফুৰা সেইকাৰণে নান দিছোঁ। এতিয়া কৰিছোঁ ৰেডি টু ভলেণ্টিয়াৰ ইন দ্য টাইম অফ নিড, য়েছ। ইয়াত আকৌ সুধিছে আৰ ইউ ফিলিং ৱেল, যে তুমি ভাল অনুভৱ কৰিছানে। মই যিহেতু একো এতিয়া প্ৰব্লেম নাই গতিকে য়েছ মাৰিছোঁ। তাৰপিছত কৈছে টেক 20 ছেকেণ্ড ছেল্ফ এছেছমেণ্ট টেষ্ট। এইটো ইয়াত নিজৰ কৰোনা ভাইৰাছ আছেনে নাই সেইটো চেক কৰিম। এতিয়া য়েছ মাৰি দিছোঁ। ইয়াত সুধিছে যে তোমাৰ কিবা ইয়াৰ ভিতৰত কিবা ফিলিং হৈছে নে, যে কফ, ফিভাৰ, ডিফিকাল্টি ইন ব্ৰিথিং, নান অফ এবভ। কাহ হৈছে নেকি, যে নে জ্বৰ হৈছে বা উশাহ লওঁতে দিগদাৰ হৈছে। মোৰ যিহেতু ইয়াৰ ভিতৰত একো নাই হোৱা সেইকাৰণে মই নান অফ এবভ মাৰিছোঁ। তাৰপিছত হেভ ইউ এভাৰ হেড এনি অফ দ্য ফলোয়িং। তোমাৰ ইয়াৰ ভিতৰত কিবা আছে নেকি, ডায়েবেটিছ, হাইপাৰ টেনশ্যন। এইখিনি মোৰ যিহেতু নাই গতিকে নান অফ দ্য এবভ মাৰিছোঁ। তাৰপিছত হেভ ইউ ট্ৰেভেলড এনিৱেৰ ইণ্টাৰনেশ্যনেলি ইন দ্য লাষ্ট 14 days। তুমি যোৱা 14 দিনত ফৰেন কাণ্ট্ৰি ট্ৰেভেল কৰিছিলা নেকি। মই যিহেতু নাই কৰা সেইকাৰণে ন' মাৰিছোঁ। তাৰপিছত হুইচ অফ দ্য ফলোয়িং এপ্লাই টু ইউ। এতিয়া ইয়াত খুজিছে আই হেভ ৰিচেণ্টলি ইণ্টাৰেক্ট। ইয়াত কৈছে যে তুমি কৰোনা ভাইৰাছ থকা লোকৰ লগত সংস্পৰ্শলৈ আহিছিলা নেকি। মই যিহেতু নাই অহা গতিকে নান অফ দ্য এবভ মাৰিছোঁ। তাৰপিছত কৈছে ইয়াত কৈ দিছে চাওক ইয়'ৰ ইনফেকশ্যন ৰিস্ক ইজ ল', মানে মোৰ ইনফেকশ্যনটো নাই, ল' হৈ আছে গতিকে মই ছেফ হৈ আছোঁ। গতিকে আপোনালোকে এই এপটোৰ দ্বাৰা নিজে অলপ চাই মেলি আপোনালোকে চাব পাৰিব। ইয়াত কৈ দিছে ইউ আৰ ছেফ, মই ছেফ হৈ আছোঁ। গতিকে ইয়াতে তললৈ চালে আপোনালোকে চাব পাৰিব যে কি কৰিবলৈ হাক দিছে।
হেণ্ডশ্বেক দিবলৈ হাক দিছে, মাস্ক পিন্ধিবলৈ কৈছে, 6 ফিট ডিষ্টেঞ্চ ৰাখিবলৈ কৈছে, কাহিলে মুখত ৰুমাল চুমাল ল'বলৈ কৈছে, তাৰপিছত হেণ্ড চেনিটাইজাৰ, হেণ্ড গ্ল'ভ আদি ব্যৱহাৰ কৰিবলৈ কৈছে। চ' ষ্টে ছেফ, ষ্টে হোম। চ' থেংক ইউ ফৰ ৱাচিং।